পুনৰ আল্লাহৰ চমৎকাৰ দেখিবলৈ পোৱা গ'ল। অগ্নিকাণ্ডত যা গ'ল নথিপত্ৰ সা সামগ্ৰীৰ লগতে এখন ঘৰ, কিন্তু অক্ষত অৱস্থাত থাকি গ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। ছয়গাঁও সমষ্টিৰ গৌৰীবাৰী টপাৰ পথাৰত মেহেৰ আলীৰ ঘৰত দুপৰীয়াৰ ভাগত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত মেহেৰ আলীৰ এটা টিনৰ ঘৰ ভস্মীভূত হোৱাৰ লগতে ঘৰত থকা যাৱতীয় সা সামগ্ৰী, নথিপত্ৰ আৰু নগদ ধন জুইত যায়। যদিও অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰখনত থকা পবিত্ৰ কোৰাণ অক্ষত অৱস্থাত থাকি যায়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা এই অগ্নিকাণ্ড ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত জোৰখেমিলি আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। উল্লেখ্য যে ইতিপূৰ্বেও দক্ষিণ কামৰূপৰ হন্তলীৰ জাওকাটাত হোৱা অগ্নিকাণ্ডত জীৱন্তী কুব্বাত আলী নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে 4টাকৈ ঘৰ জুইত যা গৈছিল যদিও পবিত্ৰ কোৰাণক চুব পৰা নাছিল বিধ্বংসী অগ্নিকাণ্ডই। তাৰোপৰি গৌৰীবাৰীৰ জোৰখেমিলিত অনুৰূপ ঘটনা সংঘটিত হৈছিল। সেই সময়তো পবিত্ৰ কোৰাণ অক্ষত অৱস্থাত দেখা গৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি কৌতূহলৰ সৃষ্টি হৈছে। তাৰোপৰি ইছলাম ধৰ্মাৱলম্বীৰ লোকৰ মুখত এটা কথাই উচ্চাৰিত হৈছে, পবিত্ৰ কোৰাণ আল্লাহ নিজেই হেফাজত কৰিছে আৰু এয়া আল্লাহৰ চমৎকাৰ বুলি অভিহিত কৰিছে। কিয়নো অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা সকলো জ্বলি ছাই হ'ল, কিন্তু অক্ষত অৱস্থাত থাকি গ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। এইখিনিতে আল্লাহ পাকৰ কোৰাণ, আল্লাহ পাক আমাক এনে জনাইছে আৰু হাদিছ পাকতো পাইছোঁ আৰু কোৰাণত যে আল্লাহ পাকৰ কোৰাণ আমি যিমানেই অৱমাননা নকৰোঁ কিয়, আল্লাহ পাকৰ কোৰাণ যিমানে মানুহে জ্বলাই নিদিয়ে কিয় বা আমি তাক অৱমাননা যিমানেই নকৰোঁ কিয়, আল্লাহ পাকৰ কোৰাণ আল্লাহ পাক নিজে হেফাজত কৰিব বুলি এইখন পাক কালামতে ঘোষণা আছে। ময়ো কোৰাণ পঢ়োঁ, গতিকে এইখিনিতে কওঁ যে আল্লাহ পাকৰ কৃপাত যে এটা গড় যা গ'ল আল্লাহ পাকৰ ইচ্ছাত গোটেইকেইটা গড় যা গ'ল যাব পাৰিলেহেঁতেন যদি আল্লাহ পাক ইচ্ছা কৰিলেহেঁতেন, কিন্তু আমাক বুজাৰ কাৰণে বা আমাক সতৰ্কৰ কাৰণে কি অলপ সোমাই দিলে, যাৰ কাৰণে আমি হয়তো কোৰাণ পাকো আমি ঘূৰাই পাইছোঁ, আল্লাহ পাক আমাক দিছে। ইয়াৰ ওপৰত আমাৰ আল্লাহ পাক এজন যে সৃষ্টিকৰ্তা আছে, ই যে চব কৰিব পাৰে, তাৰ প্ৰতি আমাৰ অটল এই বিশ্বাস হয়। আল্লাহ নিজে হেফাজত কৰি আমি নাজানো নহয়, আৰু এইটো যে হেফাজতৰ কাৰণে আমি লগা নাই নহয়, ঘৰখন বচাব লাগে, তাৰে ভিতৰত চব যা গ'ল। এই আল্লাহ পাকৰ কোৰাণটো শেষতহে পালোঁ, ঘৰৰ ভিতৰত সোমাব পাৰিলেহেঁতেন, কিন্তু আল্লাহ পাকৰ কোৰাণ আল্লাহ পাক যদি ইচ্ছা কৰিলে জ্বলাই দিব পাৰিলেহেঁতেন, কিন্তু আল্লাহ পাকতো নিষেধ কৰিছে, মোৰ কোৰাণ কেতিয়াও জ্বলি নাযায়। সমগ্ৰ বিশ্ববাসীক এইটোৱে বুজাব খোজোঁ যে বা মই ক'ব খোজোঁ যে আল্লাহ পাকৰ ধৰ্মগ্ৰন্থ পবিত্ৰ কোৰাণ, এই যে আল্লাহ পাক হীৰা পৰ্বতৰ গুহাত নাজিল কৰিছে, সৃষ্টি কৰিছে, এই কোনো মানুহে বা কোনো ফেৰেস্তাই লিখা কোৰাণ নহয়, আল্লাহ পাক নিজে লিখি হীৰা পৰ্বতৰ গুহাত আল্লাহৰ নবীৰ হাতত অৰ্পণ কৰিছে। এইটো আমাৰ অটল বিশ্বাস হয়। জিয়া মৰা তাৰে হাতত, সিয়ে ইজ্জতৰ মালিক, সিয়ে বেজ্জিতৰ মালিক, সি দিৱালা মালিক, সিয়ে খোৱাই, সিয়ে মৃত্যু দিয়ে, সিয়ে আমাক জন্ম দিছে বা সিয়ে আমাক দুনিয়াৰ ওপৰত পঠাইছে। এইটোৰ ওপৰত আমাৰ অটল বিশ্বাস।